নমস্কাৰ দিবলৈ বিচাৰিছোঁ এক খবৰ হুজাই গৃহত আজমলৰ প্ৰাৰ্থনা সভা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ সুস্বাস্থ্যৰ কামনাৰে হুজাইৰ গোপালনগৰ স্থিত নিজ বাসগৃহত ধৰ্মপ্ৰাণ মৌলবীসকলক লৈ নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনালে বদৰুদ্দিন আজমলে। জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সমাজত সেৱা আগবঢ়াই অহা তৰুণ গগৈদেৱৰ বদৰুদ্দিন আজমলৰ লগত বহু ভাল সম্পৰ্ক আছে। পাহৰিব নোৱাৰা সম্পৰ্কৰ বাবে আজি ধৰ্মীয় প্ৰাৰ্থনা মাদ্ৰাছাৰ মৌলবীসকলক লৈ সেয়েহে কান্দি কান্দি কৈয়ে দিলে তৰুণ গগৈৰ লগত বদৰুদ্দিন আজমলৰ সম্পৰ্কৰ কথা। 2021 নিৰ্বাচনৰ জোটবন্ধনত নেতৃত্বত আহুকাল লাগিব পাৰে যদিহে তৰুণ গগৈৰ অৱস্থা আৰু বেয়া হয়। সেয়েহে মৌলবীসকলক সৰ্বধৰ্মীয় সভা পাতি দোৱা কৰিবলৈ উপদেশ দিলে। হুজাইৰ পৰা সুশান্ত সাহাৰ সহযোগত কমল বেজবৰুৱাৰ ৰিপৰ্ট ডিস্পুট দিল্লী নিউজ গুৱাহাটী। আপোনালোকে ইয়াত আহিছে মই ধন্যবাদ জ্ঞাপন কৰি আছোঁ। আমাৰ আজমল হাউচত মই কালি ৰাতি 12টা বজাত হস্পিটেলত গৈ GMCত গৈ আমাৰ তৰুণ গগৈ চাবৰ লগত তেখেতৰ ল'ৰা গৌৰৱ গগৈ তাত আছিল, আমাৰ নীলমণি সেন ডেকা আছিল আৰু বহুত যুৱক যুৱা কংগ্ৰেছৰ বহুত সদস্যসকল আছিল। আমি তাত গৈ তৰুণ গগৈ চাবক চাই আহিছোঁ আৰু আমি তাতেই দোৱা কৰিছোঁ যে ওপৰৱালা আল্লাহ তালা তেখেতক যিমান জলদি হয় আৰোগ্য কৰক, ভাল কৰক আৰু ভাল হৈ তেখেতক ফিল্ড লগাওক। তেখেতৰ নিচিনা এজন মানুহ আমাৰ বহুত প্ৰয়োজন আছে আমাৰ অসমৰ পলিটিক্সৰ কাৰণে, মানৱ জাতিৰ কাৰণে। তাৰপিছত মোৰ খিয়াল হ'ল যে মই আজি হোজাই আহি আছোঁ। আজমল হাউচ আমি এটা দোৱা মেহফিল, আমাৰ ইয়াত মানুহে বিভিন্ন লাইনে কোৰাণ পঢ়িছে, দোৱা কৰিছে, দুৰুদ পঢ়িছে, পঢ়ি আমি চবে মিলি আপোনালোকৰ সন্মুখত দোৱা কৰিছোঁ তৰুণ গগৈ চাবৰ কাৰণে যে তৰুণ গগৈ চাহ যিমান জলদি হয় আল্লাহ তালাই তেখেতক ঠিক ঠাক কৰি আৰু ময়দানক আহক। তেখেতৰ ফেমিলিৰ কাৰণে, আমাৰ কাৰণে, গোটেই অসমৰ জনগণৰ কাৰণে তেখেতৰ প্ৰয়োজন আছে আৰু সেইটোৰ ওপৰত আমাৰ আলিম ওলামাই চবে মিলি তেখেতৰ লগে আমি দোৱা কৰিছোঁ, চবে আমিন কৰিছে। আর মোর আশা আছে আজির এই দুয়ার বরকতে ইনশাআল্লাহ মই ইতিমধ্যে আমার UDFৰ যিমান ইউনিট আছে বা জমিয়তৰ যিমান ইউনিট আছে মই সবক আজি প্ৰেছৰ মাধ্যমে আপোনালোকৰ মাধ্যমে মই আহ্বান কৰি আছোঁ বোলে আপোনালোকে সবেই যিমান আমাৰ জমিয়তৰ ইউনিট আছে সবে নিজৰ নিজৰ এৰিয়াত এনেকুৱা এটা দোৱা মেহফিল কৰি তৰুণ গগৈ চাবৰ কাৰণে দোৱা কৰক। আমাৰ UDFৰ মানুহে য'ত যিমান আছে সব পাৰ্টিয়ে সব উইংগে মিলি এটা দোয়া মেহফিল আয়োজন করো আর তরুণ গগৈ চাবৰ কাৰণে দোয়া করো। এইটোই আমার আজি প্রোগ্রাম আছিল, আন কোনো প্রোগ্রাম নাই। আপোনালোক আহিছে এইটো কাৰণে ধন্যবাদ। তেখেতৰ মেইন এটা গুণ আছিল, আমাৰ ঘৰত মোৰ দেউতাৰ লগত তেখেতৰ বহুত ভাল এটা ৰিলেশ্যন আছে। দুইবাৰ তেখেত আমাৰ বম্বে আমাৰ বাসভৱনত গৈছে, আজমল হাউচত, বম্বেৰ আজমল হাউচত, আমার ইয়াত এই আজমল হাউচত তেখেত দুইবাৰ আহিছে। আর তেখেতৰ সবচে ডাঙৰ গুণটো আছিল যে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে তেখেতে সব হিন্দু মুছলিম সবৰ কাৰণে, অসমীয়া আৰু বিভিন্ন আমাৰ ট্ৰাইবছৰ কাৰণে সব মিলি কাম কৰিছে। আৰু এই গুণটো আজি পলিটিচিয়ানসকলৰ ভিতৰত কম পোৱা যায়। সেইটোৰ কাৰণেও আমি সব মিলি তেখেতৰ কাৰণে দোৱা কৰিব লাগে।